মই অন কল ডিউটি হিচাপৰ পৰা পেচেণ্টটো চাই আছিলোঁ। যেতিয়া আহিছে তেতিয়াতো বুলেট ইঞ্জুৰি লৈ পেলাই আহিছিলে, লেফ্ট লেগত লাগিছে, ভৰিতে লাগিছিলে। পেচেণ্টটো বৰ্তমান স্থিৰে আছে, ভাইটেলছবিলাক চব নৰ্মেলে দেখি আছোঁ। ফ্ৰেকচাৰটো যেনে লগা নাই, এক্সৰেটো হওক, এক্সৰে হ'লে গম পাম। বৰ্তমানতো ঠিকে দেখি আছোঁ, চফটি চুটি ইঞ্জুৰি যেন দেখা যায়। এটাই গুলি লাগিছে, এই গুলিটো ওলাই গৈছে, থাকা নাই ভিতৰত। বৰ্তমান পেচেণ্ট ঠিকে আছে, কোনো চিন্তা কৰাৰ দৰকাৰ নাই। কিবা যদি বেছি অসুবিধা দেখা যাব অথবা হেডি ফ্ৰেকচাৰ যদি কিবা দেখা যায় তেতিয়াই আমি ৰেফাৰ কৰোঁ অথবা প্ৰপাৰ ট্ৰিটমেণ্টৰ কাৰণে বাহিৰত পঠাওঁ। আদাৰৱাইজ আমাৰ ইয়াতে ট্ৰিটমেণ্টটো হৈ যাব। এৰাউণ্ড এবাউট 12:50 আছিলে চাগে, এইটো মনত নাই মানে, এটা ইয়াত এই মাজতে আহিছে। ঠিকে আছে পেচেণ্টটো। যেতিয়া আনিছিলে তেতিয়া অলপ অসুবিধা আছিলে, ড্ৰেছিং কৰি দিয়াৰ পিছত এতিয়া বৰ্তমান ভাল আছে, বেজীবিলাক দিয়া হ'ল, এনালজেচিকটো পাইছে, বিষটো অলপ কমি গ'ল, ভাল পাইছে পেচেণ্টটো। আমি দিলোঁ অলপ চাহ কিবা খাবৰ কাৰণে, তো বৰ্তমান ঠিকে আছে। ঠিক আছে, এই কিবা লেবাৰ পে'মেণ্ট দিয়াৰ কাৰণে মানে পইচাটো বাইৰ কৰিছিলোঁ। তাৰপিছত মই ঘৰত লৈ যাম বুলি ভাবিছিলোঁ, কালি পে'মেণ্ট কৰিব লাগিছিল লেবাৰ পে'মেণ্ট। তাৰপিছত মই টকাটো 6 লাখ ওলাইছিলোঁ। ওলাই পেলাই মই বেগটো লৈ আহিছিলোঁ। তাৰপিছত গাড়ী সোমাৰ লগে লগে সিহঁতে মানে মোক টাৰ্গেট কৰি আছে। মই খেল কৰা নাই সেইটো। তাৰপিছত মই ইয়াত মানে পইচা পেলাই লৈ ৰাখিছে। তাৰপিছত মোৰতো কেনেকৈ পইচা পৰিব পকেটত থাকি। তাৰপিছত দেখিলোঁ চব এইফালে পইচা পেলাই থৈ দিছে। তাক মই দেখি পেলাই আৰু এইটো কিবা মোৰ পৰা পৰিছে নেকি এইটো সন্দেহ কৰি পেলাই মই গাড়ীৰ পৰা এইটো কিবা বেগটো ভিতৰত ৰাখি পেলাই পইচাটো উঠাইছিলোঁ। আৰু তাৰপিছত মই লক কৰিছোঁ, এনেকুৱা লক কৰিছোঁ, কিন্তু লক হোৱা নাই গাড়ীটো, এইটোৰ কাৰণে। তাৰপিছত গাড়ীৰ পৰা উঠাই লৈ গ'ল। গাড়ীৰ পৰা এইফালে আহিছে, বাইকত আছিল দুজন, সিহঁতে আহি পেলাই এইফালে দৰ্জাটো খুলি পেলাই লৈ গৈছে গাড়ীৰ ভিতৰৰ পৰা বেগটো। আপোনাৰ কি নাম আৰু কি কাম? মোৰ এই ঠিকাদাৰ কণ্ট্ৰেক্টৰ লজনপুৰী। এই নিয়াৰ সিহঁতে মোটামুটি 5জনমান আছিল নেকি। সিহঁতে এইফালে ফ'ল' কৰি আছিল আৰু ভিতৰতো আছিল, বেংক ভিতৰতো আছিল নেকি, এনেকৈ। দাদা আপোনাৰ নাম? বব্ৰুমোহন বসুমতাৰী। আপুনি পুলিচ এফআইআৰ দিব আজি? হয়, মই এতিয়াই গৈ আছোঁ। ঠিক আছে।